আহকচোন আমি শ্ৰী শ্ৰী মা লেঙুঠান চাওঁ। আপোনালোকে এনেকৈ সোমাই আহিব, এফালে ছাইডতে আপোনালোকে গাড়ী চাড়ী ৰখাব পাৰিব, তাত গাড়ী চাড়ী ৰখা আছে এডোখৰ জেগা দেখিছে। তাৰপৰা আপোনালোকে আহি এই ইয়াতে আপোনালোকে সেৱা কৰিব লাগিব। তাৰপৰা এইফালে আহি আঁতত আপোনালোকে যোনডোখৰ জেগা দেখিছে, সেই জেগাডোখৰত আপোনালোকে মানে খানা চানা খাব পাৰে। ইয়াত আপোনাৰ আহি সেৱা কৰিব লাগিব যিকোনো বস্তু দিলে। তাৰপৰা এইটো কোনোবাই এতিয়া নতুনকৈ ঘৰ এটা বনাই দিছে, যিহেতু আমি দাতাজন সম্পূৰ্ণ চোৱা নহ'লে। তাৰপৰা এতিয়া আমি সেৱা কৰি আহোঁগৈ বলক। ইয়াতে ভালকৈ সোমাই আহিব, সোমাই আহি পিনি তাৰপৰা তেওঁলোকে এতিয়া সেৱা কৰি আছে। তেওঁলোকে সেৱা কৰাৰ পাছত আমি কৰিম আৰু এওঁলোক উঠি যোৱাৰ পাছত। এতিয়া আমি সেৱা কৰি পিনি আপোনালোকক আৰু দেখুৱাম। এই ডাষ্টবিনটোত আপোনালোকে যিমান আপোনালোকে কুকুৰা পাখি চাখি কিবা আছে তাতে পেলাই থৈ যাব। চাফ চিকুণটো নিজে ৰাখিব লাগে। ইয়াত এনেকৈ খাই বৈ আপোনালোকে যাব পাৰে, সকলো ধৰণৰ সুবিধা আছে ইয়াত। এইটো ঘৰটো কোনোবাই বনাই দিছে। তাৰপৰা আপোনালোকে 5